Guys, welcome to my channel Khiraz Vlogs. আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু হেহতেকিয়া হলেও নতুন বৰ্ষৰ সকলোলৈকে বহু বহু শুভেচ্ছা যাচিলোঁ আৰু আহিব লগা আগন্তুক ভোগালী বিহু তাৰো শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ ঘৰতে আজি আসলতে মই ডিব্ৰুগড়ত উপস্থিত আছোঁ বৰ্তমান কি কাৰণে আছোঁ কৈ দিছোঁ বাৰু মানে যোৰহাটত যেটো আমি গানৰ ক্ষেত্ৰত কাম চলাই আছিলোঁ মানে বহুত দিনৰ মূৰত আকৌ এইটো ব্লগ বনাইছোঁ দেই তাৰ পিছত মানে আজি আকৌ তাত মাতিছে মানে ধৰ কিবা এটা কাম আছে সেইভাবে আমি ওলাই আহিলোঁ লগতে আছে এই দাদা ঘৰটো ক'ত আছে আপোনাৰ লখিমপুৰত হয় দেই এই দাদা লগৰ হয় মানে একেলগত ডিউটি কৰে আৰু আজি তাকে আহিলোঁ মৰ্নিঙতে মানে এতিয়া আমি ডাইৰেক্টলি তাত যাম যোৰহাটত কালি মই গধূলি আহি পালোঁ ৰুমত আহি পেলাই তাৰপিছত ষ্টে কৰিলোঁ ইয়াত ষ্টে কৰাৰ পিছত মৰ্নিঙত মানে যোৱা প্লেনিং আছিলে গতিকে মৰ্নিং কালি গধূলি টাইমতে আহি পালোঁহি এই ৰুমটো চাওক অলপ আমাৰ দাদাহঁতৰ ৰুম কেনেকৈ শুইছে চাওক এইফালে দাদা গা ধুই আছে ঠিক আছে মই আপোনালোকক অলপ বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ পৰিৱেশটো বহুতেই সুন্দৰ দেখাই দিছোঁ ৰ'ব এইটো ডিব্ৰুগড় একেবাৰে টাউনখন নহয় বাৰু গাঁওখন নাম নতুন গাঁও বুলি কৈছে মানে নতুনকৈ বনাইছে ধৰক ইছাৰ টোটেলি ঘৰবোৰ ঘৰ চৰ বনাইছে গতিকেলৈ গাঁওখন নাম নতুন গাঁও ভালকৈ চাই লওক এবাৰ এয়াই হৈছে নতুন গাঁও ডিব্ৰুগড় ওচৰ কাষৰে ইমান এটা সুন্দৰ পৰিৱেশ চাওক এইটো আমাৰ দাদাহঁতৰ যিটো কৰ্ম ইয়াতে ডিউটি কৰে তেখেতলোকে 5 ষ্টাৰ হোটেল নেকি এইটো লিখা আছে নামটো হ'ল পুষ্কাৰা চেৰোভা পৰ্টিকো তেনেকৈ আৰু ইমান এটা সুন্দৰ পৰিৱেশ চাওক আচলতে গীতটো নতুন বৰ্ষৰ প্ৰথমতে গীতটো মুকলি কৰি দিয়াটো কিন্তু মানে ধৰক মানুহৰতো সকলোৰে প্ৰব্লেম থাকে ন মানে তেখেতৰ যিজন মিউজিক ডাইৰেক্টৰ তেখেতৰ ঘৰত বহুতখিনি প্ৰব্লেম আহি গৈছিলে আৰু মোৰ দাদাজনৰ বিশেষকৈ সেই প্ৰব্লেমৰ ক্ষেত্ৰতে মানে অলপ দেৰি হৈ গ'ল একো নাই যি হয় ভালৰ কাৰণে হয় বুলি ভাবোঁ সদায় পজিটিভ লওঁ গতিকেলৈ আজি ওলাইছোঁ তাকে গানৰ ক্ষেত্ৰত কি হয় চাওঁ আৰু 2-3 দিনৰ পিছতে গানটো আহিব আশা কৰিছোঁ সকলোৱে মৰম কৰিব তাকে এতিয়া আমি দাদা গা ধুই আছে গা ধুই ওলোৱাৰ পিছত কিবা এটা খাম খাই পেলাই ডাইৰেক্টলি গাড়ীত যাম আৰু এতিয়া আমি গাড়ীত উঠিলোঁ যোৰহাটত গৈ আছোঁ আমাক যোৱা ষ্টাইল বহা ষ্টাইল চাব গাড়ী আমাৰ দাদা আকৌ কি আছে আপোনাক প্ৰাইচ তো গাইজ এয়া হোটেলটো অলপ সোমালোঁ কিবা এটা খাওঁ বুলি বহুতে ভোক লাগি আছিল তো আপোনালোকক মই অলপ দেখাই দিছোঁ হোটেলখন ইমান এটা সুন্দৰ পৰিৱেশ আচলতে বহুত The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. ফাইনেলি মই আহি পালোহি দাদাৰ ওচৰত সকলোৱে ষ্টুডিঅ'টোৰ নাম জানে চাগে মই কৈছিলোঁ আগত জংগল ষ্টুডিঅ' চাউণ্ড জংগল অ'কে চাউণ্ড জংগল বুলি কৈছে তাতে আপোনালোক আগতে জনাইছিলোঁ যে কি বহুতখিনি প্ৰব্লেম হৈছিলে সেইকাৰণে ইমান দিন লাগিছে ভাবিছিলোঁ প্ৰথম বৰ্ষৰ প্ৰথম উইকতে গানটো ৰিলিজ দিম বুলি কিন্তু অলপ মানুহৰতো প্ৰব্লেম থাকেই সেইকাৰণে অলপ দেৰি হৈ গ'ল আৰু আজি ফাইনেলি আহি পেলাই
যিখিনি প্ৰব্লেম আছিলে মানে সকলোবিলাক চল্ভ কৰিলোঁ এতিয়া লাষ্টত মানে শেষত ডাবিংটো আছে কৰিবৰ কাৰণে ডাবিংটো দাদা কৰিবৰ কাৰণে কিমান টাইম লাগিব আৰু ডাইৰেক্টলি আৰু হাৰ্ডলি 10 to 5 days ভিতৰত আমি কৰি ফাইনেল টাচটো এনে কেনেকুৱা পাইছে ধৰক ভাল হৈছে ধুনীয়া হৈছে নতুন হিচাপত বহুত ভাল হৈছে প্ৰথম এক্সপিৰিয়েঞ্চ দিয়ে ফাৰ্ষ্ট ভাল হৈছে আপোনালোকে তেওঁৰ চেনেলটো চেক কৰিব খুব ভাল গায় খুব ভাল ল'ৰা আৰু তেওঁ খুব কষ্ট কৰি আছে আপোনালোকে তেওঁক আশীৰ্বাদ দিব আৰু তাকে আশা কৰিছোঁ বহুত মৰম দিব বুলি এয়া আমাৰ দাদা এফালে বহি আছে ৰাতি দিনে কষ্ট কৰিছে মোৰ কাৰণে এফালে এখেতেও কেনেকুৱা লাগিছে আপোনাৰ ভালে হৈছে বহুত কষ্ট কৰিছে মোৰ ভাইটিয়ে একদম ৰাইজে একদম আঁতৰি ল'ব বুলি আশা কৰিছোঁ আৰু থেংক ইউ তো আজি ইমানেই আৰু পিছত লগ পাম এতিয়া আমি ডাইৰেক্টলি কৈ হ'ল যেতিয়া ঘৰত যাম আৰু দাদাই মই ন ঘূৰিব পাৰিম ন এতিয়া তো এতিয়া আমি ঘৰত যাম দাদাক বহুত ধন্যবাদ জনাইছোঁ দেই ইমানখিনি সহায় কৰিছে মোক বেক কৰি দিয়া অ'কে আপোনালোকক দেখাই দিছোঁ ষ্টুডিঅ'টো অলপ ৰেকৰ্ডিং ৰুম বুলি ক'লো এয়া আমাৰ ডাবিং ৰুমটো ডাবাং হৈ গৈছে ডাবিং ৰুম আপোনালোকে যদি কোনোবাই গীত গাম বুলি ভাবিছে তেন্তে যোৰহাটৰ ইয়াৰ ষ্টুডিঅ'ত আহিব পাৰিব দাদাক কল কৰিব নাম্বাৰটো মই দি দিম হেৰিয়ত অ'কে তেখেতক কণ্টেক্ট কৰিব মই দি দিম বাৰু নাম্বাৰটো ইয়াতে লিখি পেলাই তো যোনে গীত গাওঁ বুলি ভাবিছে সকলোকে খবৰটো কৰি দিব তো আজি ইমানেই আশা কৰিছোঁ সকলোৱে মৰম পাম অহা জানুৱাৰী শেষত গীতটো আহিব ধন্যবাদ জয় অসম তো গাইজ আমি অৱশেষত আহি পেলাই ডিব্ৰুগড় পালোহি আৰু সময়ো হৈছে বহুত 9টা বাজিলে বহুত ভোক লাগিছে তাকে একেলগে কিবা এটা খাওঁ বুলি বহিলোঁ ইয়াৰ হোটেলত বহুত জীৱনত আচলতে বহুত এটা ডাঙৰ এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব জীৱনত প্ৰথম বহুতেই ভাল লাগিছে আশা কৰোঁ সকলোৱে মৰম আদৰ কৰিব তাকে লৈ ইমানখিনি আগবাঢ়িছোঁ আৰু আগবাঢ়ি যাম আপোনালোকৰ আশীৰ্বাদতে আজিলৈ ইমানেই এতিয়া খাই বৈ আমি ৰুমত যাম নেকি টাটা